শিৱসাগৰত শংকৰজ্যোতি বৰুৱাক হেণ্ডকাপ লগোৱাক লৈ তীব্ৰ প্ৰতিবাদ শংকৰজ্যোতি বৰুৱাক মুক্তিৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক দুলীয়াজান আৰক্ষীয়ে হেণ্ডকাপ লগাই গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে কালি সন্ধিয়া শিৱসাগৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিয়ে বহিৰাগত সুৰক্ষা দিবলৈ গৈ খিলঞ্জীয়া যুৱকক গ্ৰেপ্তাৰ কৰা কাৰ্যক কেতিয়াও সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ছাত্ৰ মুক্তিৰ কৰ্মীসকলে দলমুখ চাৰিআলিত জুমুঠি জ্বলাই শংকৰজ্যোতি বৰুৱাক মুক্তিৰ দিয়ক বহিৰাগতৰ দপদপনি বন্ধ কৰক দুলীয়াজান আৰক্ষী হাই হাই আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে অচিৰেই প্ৰাক্তন ছাত্ৰ নেতাজনক মুক্তি নিদিলে ৰাজ্যজুৰি প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলা হ'ব বুলিও হুংকাৰ ছাত্ৰ মুক্তিৰ এই মুহূৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো